তো হেল্ল' গাইছ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল মেডি পৱন ব্লগছ আপোনালোকৰ চবকে স্বাগতম জনাইছোঁ মোৰ আন এটা ভিডিঅ'লৈকে। তো আপোনালোকৰ তাত বৰষুণ কেনেকুৱা, মানে ওপৰৰ পৰা কিমান ঢালে আৰু নাজানো, কিমান বা আছে ওপৰত চাওকচোন গাইছ, কিমান বা আছে, মানে ইমানেই আছে নে ইমান ঢালিব পাৰে, পূৰা ফুল কৰি দিছে। আৰু এতিয়া এপাক এনে ফুৰিব আহিছোঁ, তো বলক অলপমান আগলৈকে ফুৰি আহোঁ। আৰু ইয়াৰ পৰা চাব দেখিব চাগে দেখে। তো গাইছ পুৰা পানী 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 হৈ গৈছে। তো ইহঁতৰ ঘৰ পুৰা পানীত ডুবি গৈছে। এইভাগে বহুত কিবা কিনি আছে। তো এনেকৈ যাই আছোঁ আৰু উল্টাই পাল্টাই বুলি পালি মানে। তো গাইছ ই বহি আছে ঘৰৰ ভিতৰত, বাহিৰত তলু বান্ধি এনে বাপেকে। তো এনেকুৱাকৈ পানী হৈছে। তো গাইছ ইয়াতে আছিল বিধান, মানে কঠীয়া যিবিলাক বিধান থাকে এইবিলাক চব বুৰ গ'ল, মানে ডুব গ'ল। সেয়া আৰু পানী এটা চিনেমেটিক শ্বট দি আছোঁ আপোনালোকক কিমান পানী 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 তামাম পানী। সেইবিলাক চাওক গাইছ, মানে বিধানবিলাক একেবাৰে বুৰ তলত গ'ল। সেয়ে আৰু গাইছ কি কৰিব গাইছ, উপায়তো নাই। তো গাইছ আপোনালোকক যে কৈছিলোঁ এটা পানী চিনেমেটিক শ্বট দি আছোঁ। তো গাইছ চাওক ইয়াৰ পৰা চিনেমেটিক শ্বট। আমি ভৰাই দিওঁ। তো গাইছ এনেকৈ হ'ল চিনেমেটিক শ্বট। আৰু ইও আহি পালে। হাই ৰাজ, কি খবৰ? তো গাইছ চিনেমেটিক শ্বট লোৱা হৈ গ'ল আৰু ই আহি গ'ল। তো গাইছ হেল্ল' হাই। হাই 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 হাই। তো গাইছ আমাৰ এতিয়া তামাম বানপানী মানে একেবাৰে ভয়ংকৰ বানপানী। এইবিলাক চাওক পানী 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 চবভাগে পানী পানী পানী। ইয়াতে আমি আগতে গেম খেলিছিলোঁ গাইছ, মানে তলত নাই ওপৰত ইয়াতে বহি, কিন্তু পানী পৰাৰ কাৰণে এইও বন্ধ হৈ গ'ল গাইছ। আৰু সেই পৰীক্ষা আছে, মই কি কৰোঁ এতিয়া আপোনালোকৰ আগতে এৰি দিছোঁ আৰু কি হয়। এইবিলাক গাইছ অনলি পানী, গৰুবিলাকৰ কি হ'ব তোমালোকে ভালকৈ থাকিবা। তো গাইছ ই মানে তামাম বেয়া ভাষা কয়, কি এটা কৈ দিয়া। তো গাইছ ইমান বানপানী হৈছে, মই বানপানীতে আহি গ'লোঁ, মানে এইবিলাক মানে এনেকুৱা কৰা আহি গৈছোঁ। তো বলক। তো গাইছ অকণমান আগৰ পৰা ফুৰি আহোঁ বলক। তো গাইছ মোৰ লগত আছে পাগলটো, মানে ই বাৰে বাৰে ভয় খাই মৰি থাকে। তো আজি উঠুৱাই দিম বুলি ভাবিছোঁ। অ' ভাই চাব কিয়া পানী চিনেমেটিক শ্বট হে। তো গাইছ আকৌ এটা চিনেমেটিক শ্বট চাই লওক। তো গাইছ এতিয়া মুটি আছে তোমাৰ তুমি ক'ত যে য'তে পাই তাতে কৰে গাইছি। তো গাইছ ব্লগাৰবিলাকে গাইছ কৈ থাকে, মই আজিৰ পৰা আপোনালোকক গাইছ নহয় ৰাইজ খম। তো গাইছ আপোনালোকৰ কি খবৰ নিশ্চয় ভালেই। তো গাইছ আপোনালোকক ভাবিছোঁ মই পৰীক্ষাটো গ'লে আমাৰ যিবিলাক ওচৰৰ পাঁজৰৰ গাঁও আছে, তো সেইখিনিকে দেখাম বুলি ভাবিছোঁ। তো আপোনালোকে যদি লাগে দেখাবলৈ, তো আপোনালোকে কমেণ্ট কৰক। তো ইয়াতে গাইছ আমি আড্ডা মাৰোঁ ৰাতি পূৰা এক মজা চাং বনাইছোঁ গাইছ। তো ইয়াতে পূৰা একেবাৰে বানপানী। তো গাইছ এইটো হৈছে মোৰ ছেকেণ্ড ব্লগ। যদি আপোনালোকে মৰম দিয়ে ন, আৰু ভৱিষ্যতে আইফোন লৈ কিনে বনাব পাৰিম চাগে, আপোনালোকে মৰম দিয়ে। তো গাইছ আমাৰ এতিয়া বঢ়িয়া এটা অংগনাবাদী আছে, আপোনালোকে আহে যদি আপোনাৰ ছোৱালী বা ল'ৰাক পঢ়াব আনিব পাৰে। তো ই আছে পাগলটো। তো গাইছ ই এটা পাগল। মই এটা ভাল মানুহ, একদম খাটিয়া মানুহ, এতিয়া খাটিয়া মানুহ। তো গাইছ ইয়াতে লাগিছে কঁঠাল এটা চুৰ কৰি আনো নেকি। এই দুটা কঁঠাল আছে গাইছ, কঁঠাল খাব নেকি আপোনালোকে? আমাৰো আছে ঘৰত, বহুত আছে। তো গাইছ আমাৰ দেশতে বহুতো অত্যাচাৰী আছে, কিন্তু ইয়াৰ নিচিনা অত্যাচাৰী নাই কুকুৰৰ নিচিনা। আজি চেছ। তো আমি হৈছে আমাৰ এই দেশখনৰ ৰাইজ, মানে আমাৰ দেশখনৰ সুৰক্ষাই ধৰিলা সেইডাল কাৰণে আমি চাফা কৰি থাকিব লাগে, চাফা পূৰা চাফা কৰি দিলোঁ গাইছ ইয়াৰে। তো গাইছ আজি ৰাতিপুৱা ইয়াৰে পৰা এইখিনি পূৰা মই একলাই চাফা কৰিছোঁ। সিহঁত কোনেও নাহে, সিহঁততো বানপানী উঠে, আমাৰহে উঠে গাইছ। তো গাইছ এইখিনিতে মোৰ ভ্লগটো সামৰণি মাৰিছোঁ। বাই বাই, আজিলৈ এইখিনিতে বাই বাই। অহাকালি বা পৰহিলৈ মই এতিয়া ভিডিঅ' বনাব পাৰোঁ বা নবনাব পাৰোঁ। তো আপোনালোকে যদি সদায় মৰম এনেকৈ দি যায়, মই সদায় ব্লগ বনাই যাম, ডেইলি ব্লগ আপোনালোকে পাই যাব। তো এনেকৈ মৰম দি যাব গাইছ। আমাৰ শ্ৰীমতী গাইছ এইজনী।
তো গাইজ গৰু দিব আহিছিল তো ব'লক আমাৰ ঘৰলৈ যাওঁ 1 2 3